the phone number you have dialed is presently busy. Please stay on the line or call again later. आपने डायल करा बोल हेलो हेलो তুমি এনেকৈ কিয় কৰা মোৰ লগত মোৰ পৰা আৰু কিবা এক্সপেক্ট কৰিবলৈ এৰি দিয়া মোৰ মনে পলে পলে তোমাক বিচাৰি থাকে মোৰ চকুৰ আগত আৰু তুমি কল কৰিলে কাটি কাটি দিয়া আৰু ভিডিঅ' কল কৰিবলৈ তুমি মোক হোৱাটছএপত ব্লক কৰি থৈছা কিয় তুমি এনেকুৱা কৰিছা আমাৰ সঁচা ভাল পোৱা আজি মোক ইয়াৰ উত্তৰ লাগে মোক উত্তৰ দিয়া প্লিজ মোৰ মা দেউতা পুৰণিকলীয়া মানুহ জাত পাত চাইহে বিয়া বাৰুৰ সম্পৰ্ক স্থাপন কৰে সেইকাৰণে মোৰ মা দেউতাই তোমাক কেতিয়াও গ্ৰহণ নকৰে তুমি জানা মই তোমাক লৈ বহুত সপোন ৰচিছো মায়ে আমাৰ ৰিলেশ্যনশ্বিপ একচেপ্ট কৰিছে আৰু মায়ে একচেপ্ট কৰিছে যেতিয়া দেউতাই সোনকালে একচেপ্ট কৰি ল'ব ন আৰু তুমি প্লিজ মোক পাহৰি যোৱা মোৰ পৰা আঁতৰি যোৱা মই তোমাক মোৰ জীৱনৰ পৰা আঁতৰাই পঠাইছো বহু দূৰলৈ তুমিও মোৰ জীৱনৰ পৰা আঁতৰি যোৱা প্লিজ ইমান মৰম কোনেনো দিব ভাবিছানে বাৰু তুমি ৰিঙা ৰিঙা মনে তোমাকেই বিচাৰে চিৰদিন কাষতে ইমান মৰম আজি প্ৰায় 2 মাহে হ'ল তোমাৰ পৰা দূৰত থকা তোমাক পাহৰিবলৈ চেষ্টা কৰিছো সফল হৈছো যদিও বিফল হৈছো বাৰু আৰু এনেকৈ কিমান দিন দূৰে দূৰে থাকিলে ভাল পোৱাবোৰ কমি যায় আজিও মনত পৰে তোমাৰ লগত কটোৱা কলেজৰ সোণোৱালী দিনবোৰ য'ত আৰম্ভ হৈছিল আমাৰ প্ৰেম কাহিনী যি কাহিনী আজি হৈ পৰিল আধৰুৱা আঁতৰি আঁতৰি থাকিলেও তুমি নিদিবা দূৰিয়াই মনৰ পথ